মাইল লাগে মাসল পেইন বহুত বেছি হৈছে। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। তো পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ ৰাস্তাটো বৰ্তমানলৈকে হৈ আছে লাডাখ, এতিয়ালৈকেতো ঠিক হোৱা নাই, ঠিক হ'ব বাৰু লাহে লাহে। মানে আপোনাৰ পাইপৰ কাম চলি আছে, তো আপোনাৰ যদি পানী যে বহায় তো এইটো কাম চলি আছে, ঘৰে ঘৰে পানী। আৰু বাৰু যিয়ে নহওক, এতিয়া আমি ওলাই আছোঁ আৰু ভিডিঅ'ত যোৱাকালি আহিব লগা আছিল, কিন্তু যোৱাকালি কিবা অলপ কামৰ কাৰণে অহা নহ'ল। কাম বুলি নহয়, কামো অলপমান, প্লাছ এই হাতখন অলপমান কিবা এটা প্ৰব্লেম হৈ আছে, ক'তো ওলাই যাব পৰা নাই। আৰু দিনে ৰাতি বৰষুণ, এতিয়া আৰু বৰষুণ নাই, তো সেইকাৰণে ভিডিঅ' আপোনাৰ একদিন দেৰিকৈ আহিল, ক'তো ওলাই যোৱা হোৱা নাছিল। আৰু হাতখনৰ বিষৰ কাৰণে আপোনাৰ ক'তো যোৱা হোৱা নাই, তো সেইটো এটা প্ৰব্লেম। তো বাৰু যিয়ে নহওক, এতিয়া আমি গৈছোঁ টিহুত গৈছোঁ আপোনাৰ এক্সট্ৰিম মটো, আপোনাৰ এইখন বাইকখন বুলেটখন তাৰমানে প্ৰথমতে ৱাছ কৰাব লাগিব। ৱাশ্বিঙৰ কামটো কৰা আপোনাৰ কিবা এটা বস্তু ল'ব লগা আছে, তো বস্তুটো ল'ব লাগিব। আৰু আপোনাৰ এতিয়া বতৰটো চাওক, এই 2-3 দিন এনেকুৱা আপোনাৰ মানে এই 2-3 দিন এনেকুৱা বৰষুণ আছে। এতিয়া চাওক বতৰ চাওক, কি ধুনীয়া বতৰ। এতিয়া আজি দুপৰীয়ালৈকে বতৰ মানে একদম এনেকুৱা বেয়া বতৰ আছিল, ভবা নাছিলোঁ আজিও ওলাই আহিম বুলি। কাৰণ এনেকুৱা বতৰত কি ওলাই আহিম আৰু কি ভিডিঅ' বনাম। কিন্তু এতিয়া বতৰ চাওক, কি ধুনীয়া বতৰ কৰিছে। আপোনাৰ বৰষুণ নিদিয়ে তেনেকুৱা লাগি আছে আৰু মানে পুৰা শুকান বতৰ বাৰু। আৰু আপোনাৰ কালদিয়াৰ পানী আৰু বাঢ়ি আহিছে আপোনাৰ সেইটো চাইডে, আমাৰ মামাহঁতৰ ফালে আপোনাৰ মানে নিতান্ত চাই দিয়াৰ পৰা আপোনাৰ, তো সেইফালে আপোনাৰ পানী আকৌ বাঢ়িছে। মানে পথাৰ পানী ভৰ্তি, ৰাস্তালৈকে উঠা নাই, কিন্তু অলপ কিছুমান জেগাত তাৰমানে ৰাস্তাটো অলপ আহিছে। তো আকৌ বানপানী হ'ব পাৰে নেকি, নহ'লেতো ভালেই বাৰু। কিন্তু এই এটা ইদাৰ মানে এখন হাতেৰে আপোনাৰ বাইক, এখন হাতেৰে আপোনাৰ কথা পাতিছে ফোনত, আৰু তাতে নাই হেলমেট। সি এতিয়া মানে সেইফালৰ পৰা এইফালে আহিছিল, যদি আপোনাৰ হৰণটো নিদিলোঁ ডাইৰেক্ট বাইকৰ আগত আৰু যেতিয়া মই খুন্দাটো মাৰি দিম তাৰপিছত ভুল হ'ব মোৰ বাৰু আমি এতিয়া যাওঁ। আৰু আপোনালোকৰ লাষ্ট ভাগত মই কৈছিলোঁ যে মানে পুলিচৰ ব্যৱহাৰ কি ধুনীয়া, মানে বহুত ধুনীয়া ব্যৱহাৰ কৰিছিল, প্লাছ মানে বহুত ভালকৈ কথা পাতিছিল। আৰু তাৰ পিছদিনা আমি আকৌ পাঠশালা গৈছিলোঁ, কিন্তু সিদিনাখন আছিল বেলেগ ষ্টাফ আছিলে, বেলেগ আছিল। যোৱাৰ লগে লগে এনেকুৱা ব্যৱহাৰ, তাৰমানে সিদিনাখনতো ভ্লগ কৰা নাছিলোঁ, এনেই নৰ্মেলি গৈছিলোঁ, কিবা সৰু কাম এটা আছিল, কিন্তু এনেকুৱা ব্যৱহাৰ কৰিছে মানে আৰু কি ক'ম। মানে কিবা এটা ক'ব মন গৈছিল তাতে, কিন্তু আৰু নক'লোঁ, যিটোকে ৰেচপেক্ট কৰোঁ বা মানে আৰু মানে নক'লোঁ আৰু একো। বহুত ভাবি চিন্তি কিবা এটা ক'ম, কিবা এটা হৈ যাব, কিবা এটা উল্টা আহিব, কিবা কিবি আৰু বহুত কিবা ভাবি নক'লোঁ, থাকিলোঁ চুপচাপ। আপোনালোকৰ লগত বাৰু শ্বেয়াৰটো কৰি দিলোঁ কথাটো। মানে কৈছিলোঁ নহয়, 10টাৰ ভিতৰত 8জন ভাল, কিন্তু 2জন বেয়া থাকেই, সেইটো সঁচা কথা। মানে 2জনৰ বেয়া ব্যৱহাৰ কৰিবই 2জনে, তো সেই 2জনে আছিল চাগে সিদিনাখন। মানে 10টাৰ ভিতৰত সেই 2জন যে কৈছিলোঁ, মানে এনেকুৱা ব্যৱহাৰ কৰিছে। লগৰটোৰো খং উঠিছিল, মোৰো খং উঠিছিল। মানে লাষ্টত আৰু আপোনাৰ কথা এটা পাতি দিয়ক বাৰু, ঠিক আছে। আৰু মানে চেকিং কৰক, কোনো আপত্তি নাই, একদম ভালকৈ চেকিং কৰক, যি লাগে পলিউশ্যনৰ পৰা চব এভৰিথিং চব চেক কৰক। কিন্তু মানে কথা পতাখিনি বা সোধা কথাখিনি, মানে আপোনাৰ কথা পতা ষ্টাইলটো আপোনাৰ সেইটো ভাল হ'ব লাগে। ষ্টাইল বুলি কোৱা নাই, আপোনাৰ কথা যেনেকৈ পাতে মানুহৰ লগত ব্যৱহাৰটো ভাল হ'ব লাগে। এতিয়া আমি জেনেৰেল পাব্লিক, তেওঁলোক পুলিচ, তেওঁলোকৰ পাৱাৰ থাকে বুলি, আছে বুলি আৰু ইয়াত দমৰ আৰু তই কি কৰিছ, তই দিবি না কাগজটো, দে লাইচেঞ্চটো, দে যা তই যা। তো এনেকুৱা ব্যৱহাৰ পাতি হ'লে ভাল নালাগে ন। দিয়াচোন বাৰু তোমাৰ ডকুমেণ্টছখিনি দিয়াচোন, চাওঁ অলপ, মানে বিহেভিয়াৰটো অলপমান ভাল হ'লে ভাল লাগে আৰু। তো কথাটো হৈছে সেইটো বাৰু। যিয়ে নহওক, এতিয়া আমি মুড চুট খাৰাপ নকৰোঁ। এতিয়া আমি বুলেটখন দবাই দিম 80, 90, 100। ক্লাছিকখন চলাই ভাল লাগে। এতিয়াৰ ক্লাছিকখন মানে ইয়াতকৈ আপোনাৰ ৱেইটটো কম, কিন্তু মানে কাট মাৰিব ভাল। কিন্তু এইখন আপোনাৰ পূৰা ৰয়েল ফিলিং এটা দিয়ে আপোনাৰ, একদম ডুককে। আৰু একদম যোনখন পুৰণ বুলেটখন আছিল ক্লাছিকখন, সেইখন আৰু বেছি মজা আছিল। এইখনো বাৰু মজাই, এইখন আপোনাৰ 80, 90 আৰামছে আপোনাৰ ডুককে গৈ থাকোঁ। আৰু মানে এইখনকো মানে খোৱা লোৱা কৰাবলগীয়া, আমাৰ ঘৰৰ পৰা ওলাই তাত খোৱা লোৱা কৰোৱা নাই, আমি কৰাম টিহুত খোৱা লোৱা। কাৰণ মানে আপোনাৰ কি হয়, মানে বহুতা পেট্ৰল পাম্পত মই তেল ভৰাই চাইছোঁ মানে খোৱা লোৱা বুলি কৈ থাকোঁ আৰু এনেই। কিন্তু পেট্ৰলটো মানে বহুতা পেট্ৰল পাম্পত মই ট্ৰাই কৰি চাইছোঁ, আমাৰ সেইটোতো বেয়া নহয়। কিন্তু আপোনাৰ যোনটো টিহুত, যোনটো আমি এতিয়া য'ত ভৰাব যাম, তাত পেট্ৰলটো আপোনাৰ কি হয়, তাত মানে মাইলেজ বহুত ভাল পায় আপোনাৰ। এতিয়া নেজানো কি কেছ, এতিয়া কিবা তেল মাৰে বুলি কয় কিছুমানে, ক'ৰবাত কিবা কৰা বুলি কয়, কিন্তু ইহঁতে এতিয়া তেল মাৰে নে কি মাৰে নাজানো, একো গম নাপাওঁ। কিন্তু ইহঁতৰ মাইলেজটো কিন্তু বহুত ভাল মাইলেজ দিয়ে আপোনাৰ তেল ভৰালটো। সেইকাৰণে আজিকালি বেছিভাগ মই ইয়াতে তেল ভৰাওঁ। তাতেও ভৰাওঁ বাৰু, তাতেও আপোনাৰ বহুত আগৰ পৰা ভৰাই আহিছোঁ, কিন্তু মানে এইফালে অহা গ'লে ইয়াতে ভৰা যাওঁ। এতিয়া এইখন বাইক লৈ এইফালে আহিছোঁ, যিটোকে মানে ইয়াতে ভৰায়, তো ইয়াতে ভৰাম এতিয়া। লেটছ গো, চলো টুক। বাৰে দুপৰীয়া ভাত খোৱালৈকে আপোনাৰ বতৰটো ইমান বেয়া আছিল, মানে বৰষুণ দি আছিল আপোনাৰ। কিন্তু এতিয়া চাওক, এতিয়া বতৰ দেখি কোনো ক'ব নোৱাৰে যে অলপ আগলৈকে বৰষুণ দি আছিল। এইফালে চাওক, চাইডে আপোনাৰ পূৰা পানী চানী আপোনাৰ। তো আমি আহি পালোঁ আৰু এক্সট্ৰিমতে। এইটো ইলিয়াছে নেকি? নহয়, ইলিয়াছে বুলি ভাবিছিলোঁ। আৰু যেনেকৈ ব্ৰেক মাৰি দিছে ঘপককৈ, গাড়ীখনো ব্ৰেক মাৰিছে, বাইকখনো ব্ৰেক মাৰিছে, চাওকচোন। খাওঁ
এই মাইল লাগে হে খবৰ ভাল ভালকে কাম কৰি আছা না বেগৰ অঁ গুড অঁ ইয়েতো ইলিয়াছ ভালো মন চন মাৰি বহি আছা দেখোন কিবা কিয় ইতাই হে দেৰি হৈছে দেখোন অ'কে বাইকৰ কাম চাম হৈ গ'ল আৰু কিবা এটা বস্তু সৰু ল'ব লগা আছিল সেইটো বস্তুটো লৈ লওঁ আৰু এতিয়া আমি গৈছোঁ টিহু টাউনত তাতে মানে আপোনাৰ এটা স্পেচিয়েল বহুত মজা এটা বস্তু পাই বস্তুটো হৈছে আপোনাৰ দৈ দিয়া কচুৰি সেইটো চাগে মানে ক'ৰবাত ক'ৰবাত পাব পাৰে মই ইমান ভালকৈ নাজানো ক'ত বেলেগত পায় কিন্তু ইয়াত যে পায় সেইটো গম পাওঁ আৰু ইমান মজা হয় এইটো দৈ মানে আপোনাৰ দৈটো একদম সেই দৈ আপোনালোকক মই দেখাম বাৰু গৈ কিনে মানে দৈটো অলপমান বেলেগ টাইপৰ আপোনাৰ তাতে আপোনাৰ কচুৰিটো ভাঙি দিয়ে এনেকুৱা মজা লাগে খাই মানে লগৰ যিমান আহিছে ইয়াত খুৱাইছোঁ আৰু মানে খাই এটা কথা যে মজা সেইটো এতিয়া খাম আৰু খাই কিনে তাৰপিছত আমি যাম ঘৰলৈকে আৰু মানে কি বাইক চলোৱা নাই বাইক মই চলালৈ মটৰব্লগ কৰিলোঁ হয় কিন্তু মই যে আপোনালোক কৈছিলোঁ হাতখনৰ বিষটোতো সেই বিষটো কিবা মানে আপোনাক কৈছোঁ যে ভিডিঅ' বনাব পৰা নাই অলপ বেছি হৈছে এতিয়া আপোনাৰ বাইকখন চলাই আহিলোঁ এতিয়া আপোনাৰ বিষটো বেছি হৈছে বেছি লৰ চৰ কৰিব পৰা নাই হাতখন এতিয়া কি বা হৈছে আগতে আপোনাৰ 2টা টেবলেট খালে ভাল পোৱা আছিলোঁ কিন্তু এতিয়া দেখোন মানে বিষটো ভাল বনাই আপোনাৰতো কি হৈছে গম নাপাওঁ যদি ভাল নাপাওঁ এইটো তেতিয়াহ'লে দেখাব লাগিব বাৰু যিয়ে নহওক এতিয়া টাউনলৈকে যাওঁ গৈ কিনে কচুৰিটো খাই লওঁ আমি অ'কে তো আহি পালোঁ ঘৰ আৰু মানে আপোনাৰ কি হ'ল মই কৈছোঁ মানে বাইকখন যাওঁতে চলাই গ'লোঁ আৰু পিছত চলাম বুলি ভাবিছিলোঁ মটৰলগ কৰিম বুলি ভাবিছিলোঁ কিন্তু কৰা নহ'ল মানে মোৰ ইয়াত মাচল পেইন বহুত বেছি হৈছে আগতেও হৈছিল মাজতে ভাল পাইছিলোঁ মেডিচিন খাই কিন্তু এইবাৰ কি হৈছে যোৱাকালি খালোঁ বাৰু কিন্তু যোৱাকালি খাই ভাল পোৱা নাই আজিও এতিয়া খাইছোঁ ৰাতিটো যদি এতিয়া পেইন হৈ বিষ হৈ থাকে এতিয়া যদি ভাল নাপাওঁ অহাকালি ডক্টৰক দেখাব লাগিব মানে কি হৈছে আপোনাৰ এতিয়া ঠিকে আছে এনেকৈ মানে নৰ্মেল মই ভিডিঅ' কৰিলে বা ঘূৰা ফুৰা কৰি থাকিলে বা গম নাপায় নৰ্মেল কিন্তু মই গলটো বেছি এনেকৈ দিব নোৱাৰোঁ হাতখনত আপোনাৰ কি লৰচৰ বেছি কৰিব নোৱাৰোঁ মানে আপোনাৰ ইয়াত বেয়াকৈ ধৰে তাৰমানে আপোনাৰ বিষ ধৰা এতিয়া কি বুলি ক'ম তাৰমানে মানে একদম কিবা লাগে এইখিনি তাৰমানে একদম লৰচৰ কৰিব নোৱাৰোঁ বেছি এতিয়া এনেকৈ চিধাকৈ বাইকখন এনেকৈ চলাই থাকিব পাৰোঁ এনেকৈ আপোনাৰ কিন্তু এই লৰচৰ কৰিব নোৱাৰোঁ হাতখন মানে এনেকৈ আপোনাৰ লৰচৰ কৰিব নোৱাৰোঁ বাকী যিয়ে নহওক আৰু ভ্লগটো বেছি লাম্বা নকৰোঁ আৰু কিবা কাম আছিল সেই কামতে ওলাই গৈছিলোঁ কিন্তু একো নহ'ল বিষ হ'ল তাৰপিছত তাত খাব গ'লোঁ খাব গৈ কিনে ডাইৰেক্ট গুচি আহিলোঁ আৰু মানে খাব মন আছিল তো সেইকাৰণে খাব গ'লোঁ আৰু কিবা এটা খাব মন যায় মোৰ তো সিদিনাখনতো খাওঁৱেই তো সেইকাৰণে খালোঁ খাই কিনে মই নীতিছে খাই আমি আৰু লগৰ এজন দিবমে আছিল তো আমি গোটেইকেইটাই খালোঁ খাই চব ঘৰে ঘৰে আহোঁতে মেডিচিন লৈ আহিছোঁ বাৰু আৰু এটা এক্সট্ৰা মেডিচিন এটা লৈ আহিছোঁ যদি আৰু বহুত বেছি পেইন হয় ৰাতি পেইন কিলে খাব লাগিব আৰু অহাকালি দেখাই আহিব লাগিব বাৰু যিয়ে নহওক এই ভ্লগটো খতম কৰিম ইয়াতে যদি ভ্লগটো চাই কিবা এটা ভাল পালে তেতিয়া লাইক চাবস্ক্ৰাইব গোটেইখিনি কৰক আৰু যদি এতিয়ালৈকে মোক ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই ইনষ্টাগ্ৰাম ফ'ল' কৰাৰ লিংক ডিছক্ৰিপশ্যনত আছে তো সকলোকে লগ পাম ইনষ্টাগ্ৰামৰ লগত টিল দেন সকলোৱে ভালকৈ জীৱনৰ এটা ভুল আৰু Game over.